ওদালগুৰি জিলাৰ কলাইগাঁৱত অঘটন সংঘটিত হৈছে। মৃতদেহ সৎকাৰ কৰি নদী পাৰ হওঁতে সন্ধানহীন এজন লোক নোৱা নদীৰ সোঁতে উটুৱাই লৈ গ'ল জগদীশ বিশ্বাস নামৰ লোকজনক। সন্ধানহীন লোকজনৰ বয়স 50 বছৰ বুলি জানিব দিয়ে স্থানীয় লোকে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈছে যদিও SDRF, NDRFৰ লোক উপস্থিত হোৱা নাই। উল্লেখযোগ্য যে কলাইগাঁও ৰাজহুৱা শ্মশানত মৃতদেহ সৎকাৰ কৰি ঘৰলৈ উভতিবলৈ লোৱা নৈৰ পাৰ হওঁতেই উক্ত ঘটনাটো সংঘটিত হোৱা বুলি জানিব দিয়ে স্থানীয় লোকে। বৰ্তমানেও আৰক্ষীয়ে লোকজনক উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। আমাৰ ওচৰত স্থানীয় লোকৰ কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। এই সখানত দিছিল মৰা এটা পৰবৰ কাৰণে, তাৰ পৰা মৰা পৰি আহোঁতে ইফালে ভাবিলে সিহঁতে নদীৰ পানী কম আছে নেকি, এইফালে নদীত নামিকে নদীত নামি যাওয়াত আমি দেখা পাইছোঁ এই ইয়াৰ পৰা সেই তালৈকে দেখা পাইছোঁ মানুহটো যাই আছে। মই ভাবিছোঁ সিফালে যাই জানো উঠব, তাৰপিছত আৰু মই সিফালে লক্ষ্য নকৰিলোঁ। মই ভাবিছোঁ সিফালেদি উঠি যাব, আগত দুটা মানুহ আছে আৰু সিহঁতে কৈছে নদী পাৰ হ'ম। মই কৈছোঁ ইফালে নদীত পাৰ নহ'বি, বক্সনৰ খুঁটা আছে সেই আগেদি নাম তন্তে গেলি। তাৰপিছত এনেকৈ কোৱাত মানে সেই পাৰত দুটা ল'ৰা দেখা পালে, সি বোলে উঠবা নৰে, সৰু ল'ৰা দুটা দেখা পালে। তাৰপিছত বোলে বাঁহ এডাল দিছিলে উঠবা কাৰণে, তাৰপিছত ধৰবাৰ কাৰণে কৈছে বোলে ধৰ 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 বাটটো ধৰ, বাটটো ধৰব নলা। তাৰপিছত মানুহটো বোলে তল গ'ল, তল যাওঁত তেতিয়া আৰু মানুহটো মানে খবৰ কি নাম দেখাটো এই হেৰি বিশ্বাস কি জগদীশ বিশ্বাস। কিমানমান বয়স হৈছে মানুহটো মোটামুটি 50। ঘৰ তেখেতৰ ঘৰ অৰিজিনেল ঘৰ টংলাত, ইয়াতে বিয়া কৰাইছে, তাৰমানে ল'ৰাও আছে দুটা, এনেকৈ আৰু এতিয়ালৈ উদ্ধাৰ হোৱা নাই। নাই উদ্ধাৰ হোৱা নাই, মানুহটো মানে নাপাতাই আৰু মানে তল গ'ল আৰু মানে পোৱা নাই। ইয়াত আৰু ক'ত পাব, মানুহটো জানো উঠি যাই আছে। কি কাৰণত আছিল ইফালে? ইপাৰত আছিল সি মৰা পৰবৰ কাৰণে। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন, নিয়মীয়া খবৰ 24।